ঘৰৰ ফালে একো এটা কৰিবলৈ পোৱা নাছিলোঁ ইয়াৰ পৰা আহি একেবাৰে চাপৰ বৈ আছে মোক কিমাননো কৰিম আৰু সেইকেইজনীৰ পৰা ওলালেই ক'ৰবাত নব এখন ধুই দিব আৰু মোৰ বাথৰুমতে কাপোৰকেইটা পৰি আছে ধুই দিয়ে যেন আৰু দেই দেৰি হ'ব তোমালোকে ক'লে যোৱা মই লগৰ ছোৱালীজনীৰ ঘৰলৈ যাওঁ লগত ভণ্টি যাব আকৌ কি কৰি আছে ইমান দেৰি লাগে তোৰ ষ্টাইল কৰি মাক কৈ থৈ গৈছা নে আকৌ মোকে বিচাৰ পকি থাকি নব ভাতকেইটা বনাই থবাচোন দেই মায়ে মোক বনাবলৈ কৈছে মই আকৌ বাৰ লগত যাম নহয় এফালে বনাই থবা দেই ওলাই গ'ল আৰু এইজনী দিনটোলৈ ৰাতি আহি ঘৰ সোমাবহি 10টা 9টাত আহক আজি মাছ লগাই দিম এই সোপাৰ পৰা আমনি লাগিছে আৰু কিমান ভাত বনাই খুৱাম জহনীকেইজনী বিয়া নপতাও হ'ল নকোৱা হ'ল এইকেইজনীকনো কোনে দিব মতাটো থকাহেঁতেনহে এতিয়া কাম কৰি দিলেহেঁতেন ফোনত কৈ দিম ইহঁতৰ কথা ইহঁতৰ বেছি হৈছে এইকেইদিন মই একো কোৱা নাই কাৰণে চল পাইছে এইকেইজনীয়ে কিমান কৰিম কাম নব কাকনো বকি আছা এই কাক ক'ব কাৰণে আমাৰ গাঁৱৰ ছোৱালীজনী বৰ অনতন ঘূৰি ফুৰে তাকে কৈ আছোঁ সেইখাত হাতটা আমাকে দিয়া নাইতো অকাই পকাই ক'ব নালাগে আমাৰো কাণ আছে নাই তোমালোককনো কেলৈ দিম তোমালোকে ইমান গুণী গানী ছোৱালী আইঅ হ'ব তুমিনো আমাৰ ঘৰত কি দুখ পাইছা কোৱাচোন হে নিজৰ ইচ্ছামতে পিন্ধিবলৈ পাইছা থাকিবলৈ পাইছা হয় নাই আমিনো কি দুখ দিলোঁ কোৱাচোন তাকে তোমালোকে দেখি জ্বলিছা নে কিনো তেনেকুৱা কথা নকবা আমি তোমাক চাপৰ্ট কৰোঁ কাৰণেহে তুমি এইবোৰ পিন্ধিবলৈ পাইছা গম পাইছা নহ'লে আমাৰ গাঁৱত এইবোৰ নচলে থোৱা তোমালোকে কেইজনীনো কি ভাল ছোৱালী আমাক কি বেয়া দেখিলা ঘূৰি ফুৰিবা আৰু 9টা 10টাত সোমাবাহি 9টা 10টাত ছোৱালী ঘৰলৈ আহে নেকি সেইটো আমাৰ কথাহে তোমাৰ দৰকাৰ নাই নহয় হ'ব দিয়া এতিয়া মোৰ ভাত বনাবলৈ আছে ভাত গাল আকৌ খাব লাগিব নহয় চাবা আকৌ তুমি আকৌ দাদাক যি টি কথাবোৰ নলগাবা দেই আমি যদি দাদাৰ মুখৰ পৰা কিবা এটা শুনিবলৈ পাওঁ নহয় দাদাই গালি দিব দিয়ে নহয় তেতিয়া চাবা আকৌ একদম হ'ব দিয়া নলগাওঁ তোমালোকে বৰ ভাল ছোৱালী নহয় এইজনী বৰ বেছি হৈছে কি কৰিম বাৰু এই মুখখন দেখোন দিনে দিনে চুকাহে হৈ গৈছে কি কৰোঁ কিবা এটা কৰিব লাগিব মাক লগাম নহ'লে যি টি সোপা ৰচুব এতিয়া নলগাবি আমিও ফচিবলৈ আছোঁ নহয় মায়ে ভাতকেইটা মুখে বনাবলৈ কৈ থৈ গৈছিলে মই আকৌ বৌক ক'লোঁ আজি যাবিনে নাযাবি বাৰু মই তাইক নাযাওঁ বুলি কৈ দিওঁচোন একদম মাথাতে বেয়া হৈ গ'ল দেই বাদে থ মই এনেই ষ্টাইল কৰিলোঁ হেল্ল' আজি যাব নোৱাৰিম চা কেলৈ মানে সেই ভণ্টি সেই মোৰ ঘূৰাইছে আজি তাই জানো এজনী কিবা খালে নেকি এইবোৰ মোৰ চলে আহক মৰি থাকিম এতিয়া মই সেয়া দেখিছেনে হ'ব দে মই হস্পিটেলকে লৈ যাওঁ দে বেয়া চেয়া নাপাবি বেলেগ দিনা যাম দেই তোক ফোন কৰিম হ'ব দে ঠিক আছে খুৰীক বেয়া পাবলৈ নকবি হ'ব দে বাই ইজনী আমাক পঢ়ি তই গম পাইছ নাই এদিন যখন মই কলৈকো যাম বুলি ভাবিলেও যাবলৈ নাপাওঁ সঁচাকৈ দেই একদম মুডটোৱে চেঞ্জ কৰি দিলে পাই নব ঘৰত আছে নে এইটো দেখোন বুধেশ্বৰ আহিছে কাম কৰি দেখুৱাওঁ নব ঘৰত আছে নে নাই আহা আছো কি কবা কাম কৰি আছো যে মানুহ চানুহ নাই নি নাই কি কবা হেতি কেইজনীতো বিনচৰীয়াহে য'ত ত'ত ঘূৰিয়ে ফুৰে দিনটো সিহঁতক তাকে মই আছে বুলিহে আহিছোঁ আকৌ হয় নেকি নাই ৰাতিপুৱা ওলাই যায় আৰু ভাত গাল খাই আকৌ ৰাতিহে সোমাইহি দেখোন মতা কালো তাত দেখোন কি কবা মোক একদম আৰু আলু এঠানি কৰিছে মই যে ঘৰত একো কামেই নকৰো গম পোৱা তুমি ঘৰে যাবাগে আকৌ সঁচাকে আৰু সেইটোহে চিন্তা কৰিছো গম পোৱা ইমান কাম কৰাই দিনটো বকিয়ে থাকে গম পোৱা কেলে লুপন দাৰ লগত গুচি যাব লাগে আকৌ কি কবা গোটেই কামবোৰ ময়ে কৰিব লাগে গম পোৱা ৰাম এনেকুৱা বা ছোৱালী থাকিব এই বোৱাৰীজনীক বা এই কষ্ট কৰিব দিব লাগে নে নকবা মই নাকান্দিবা নাকান্দিবা হে নেপায় এইখন নেপায় নহয় এইবোৰ কৰিবলৈ নকবা গম পোৱা পপাই মোক গোটেই কামবোৰ কৰি দিয়ে নেকান্দিবা নেহানিবা আকৌ তোমাৰ হেঙত তোমাৰ চোলাতে হানা মোক কেলে হানিছা পাহৰি গৈছিলো গম পোৱা কান্দি আছিলো যে নেপায় মোৰ চোলাটোতে ধুব লাগিব দি দেখিলো তুমি থৈ যাবা মই ধুই থৈ যাম নালাগে মই নিজে ধুম বাৰু দেই মোৰ একদম কাপোৰ ধুই হাত দেখিছা নে ছিগি গৈছেগে হয় বাৰু কাম এখন দুখন কৰাটো কোনো ডাঙৰ কথা নহয় এই গাভৰু ছোৱালী দুজনীকে থাকোতে বাৰু কাম এখন নকয় তেহেঁতি কেনেকুৱা ছোৱালী হয় গম পোৱা একদম মানে অসহ্যকৰ লাগিছে গোটেই কামবোৰ মোলৈকে পেলাই থব ইমান ধমকি দিয়ে মোক কি কবা ইছৰাম তেনেকুৱা নাছিলে নহয় আগতে ইমান বেয়া হ'ল নে বাৰু নেকান্দিবা এখন সাগৰ বহিব দেখোন এতিয়া
নবনে কান্দিব হাগ বুলে বৰ দিগদাৰ হ'ব এনে এখন বানপানী হৈছে আমাৰ ইয়াত শুনক মই বুদ্ধি কেইটামান দি থৈ যাওঁ কোৱাচোন নিদিবা আকৌ দেই মোহলীয়া পিঠি গুহাগুল কৰিব তাই কোৱাচোন বাৰু সেই কৰিবা তোমাৰ যেতিয়া বেছিকে কাম কৰিবলৈ মন নাযায় ভেকচিনটো শুই থাকিবা আকৌ গা বেয়া বুলি মই সেইটো ভবাই নাছিলো সেইটো কৰিবা আগে কি ভেকচিন ধুইবা আকৌ তুমি আহি থাকিবা আকৌ মাজে মাজে বুদ্ধি শিকাবলৈ মই বুদ্ধি শিকাম তুমি টেনশ্যন নল'বা খালি মোৰ নামটো উত্থান নকৰিবা দেই মোক বুদ্ধেতো শিকাইছে বুলি ক'লে একদম গুৱা পিটন দিব হেৰি কৰিবা গা চা বেয়া লেথে বুলি শুই থাকিবা আকৌ ভাত বনাব দিলে ভাত পেলপেলীয়া কৰিবা পানী সৰহকৈ দি দিবা চাউলত মইতো ভবাই নাছিলো মোক সিহঁতি চিনি পোৱা নাই হেৰি কৰিবা নিমখ জলকীয়া যদি যদি বেছি হয় ভাজিত কম হয় বেছিকৈ দি দিবা বাপেকে এনেও নেখাই দি মই গম পোৱা নাই মই বকি থাকো তথাপিও মই ভাত ভাজি ভালকেই বনাওঁ আজিহে তুমি বুদ্ধিটো শিকাইছা হেৰি কৰিবা বাইত এইবোৰ খুতুৱা শাক আছে নহয় খুতুৱা শাকৰ লগত বিলঙনি পাত মিলাই দিবা আকৌ তুমি ইমান বগা কঠু মিলাই দিবা বাপেকে খদালি থাকিবই নোৱাৰিব মইতো এইটো ভবাই নাছিলো তুমি ইমান ধুনীয়া ধুনীয়া বুদ্ধি শিকোৱা সেইটো কাৰণে তোমাৰ নামটো আকৌ বুদ্ধেশ্বৰ নামে বুদ্ধেশ্বৰ গোটেই সংসাৰখনে জানে হয় বাৰু আহি থাকিবা মাজে মাজে আহিম আপুনি যাওক চাহ পানী টুপি লৈ আহকগে আকৌ মই পাহৰিয়ে গৈছিলো গম পোৱা কান্দি একদম নেকান্দিব নব এনে সাগৰ বুইছে এখন আমাখন তুমি বহা দেই হাতকে যোৱা নব সোনকালে কথা আজি বাপেকে তোমাক কথা শিকাই থৈ যাম চাহৰ লগত কিনো উলিয়াই সেই ৰসগোল্লা উলিয়াই নে লালমোহনে উলিয়াই আনক সোনকালে মোৰ ঘৰত কাম আছে পাই ঘৰত ভাল বুদ্ধেশ্বৰ তহঁতি আকৌ নাই বুলি কৈছে তহঁতি ক'বা লাগে আমি যেনে ওলাহি ঘৰত ভাল ভাল তহঁতৰ ভাল থটনাখন ভাল লাগিছে থটমা নকলিবি এখন মই কণা মনা দেখো কণা মুনা দেখ কণা মনা দেখিছো আকৌ দে দে আমি যে গৈছিলো আম চুৰ কৰিবলৈ তহঁতৰ ঘৰত তেতিয়া আকৌ আমাক তহঁতকে দেখিলি এনে আকৌ তই কণা মুনা দেখ দে থটমা দে মোক একদম ধুঁৱলি কুঁৱলি দেখিছো মাইনা দে একে চৰা ক'ৰবাত পাবিগে কি লগাইছিলি আমাৰ কথা হে কি লগাইলো থটমাখন দি দে আকৌ গোটেই কণা মনা দেখিছো চচমাখন দি দিবলৈ হোক নাই বৰ ভাল লাগে থাকে না মানুহৰ হয় না একে কামটো দিয়াত থময়বি দেই কথা লগোৱা নাই তহঁতি গাভৰুত থলি কিনে ভাবিলে কাম দুখনমান কৰিব নোৱাৰ তই তোৰ নবৌয়ে কান্দিছে গোটেই সাগৰ বুৰিলে সেইদিন দিয়া মই ধৰিলো বোলে গোটেই তিতিলে এইবোৰ বৰ দুখ লাগে আকৌ নবৌলে আমলে দুখ নালাগে লাগে বা তহঁতলৈ লাগে চাচোন বাৰু সেই লাগি ছোৱালীজনী তহঁতিনো কেলে থকা নেপায় নহয় লাগি বুঢ়ীমা কিমান চাহ তই নেজানো ভিতৰে আমিহে জানো নেপায় নহয় তহঁতক যদি এনেকুৱা দিয়ে গোটেই পইচা গাল বুঢ়ীমায়ে থৈ দিয়ে খাবলৈ আপেল আঙুৰ আনি দিয়ে সোমাই আমাক এটা খাবলৈ নিদিয়ে কি কৈছা বস্তু আনিবা গোটেই ৰুমত ভৰাবগে কিমান সত্য মইনো দেখা নাই নহয় যোৱাবাৰ সেয়া চাকৰি জেগাৰ পৰা আহি পেলানি সেই আপেল আঙুৰ জিজ্ঞাসা আনিছিলে মই দেখিছিলো সেই পন্থিলটো সেইখিনিত 5 মিনিটৰ পিছতে নাইকিয়া হ'ল যি হ'লে তাৰপৰা বিচাৰি ঘৰখন নাপালো পিছত গম পাইছো যে গৰ্দেশত সোমাই আছেগে আপেল আঙুৰ তহঁতো কম দিনত খাব নাই পোৱা তাই কানি দিছে আৰু দেখা নাই সেইটো কেনেকুৱা তহঁততকৈ বেয়া তাই হ'ব দে মৰমতে আনি দিছে আৰু তহঁতকো আনি দিব নেপায় এলাগি ছোৱালীজনী নকৰিবি আকৌ তেনেকুৱা নেপায় নহয় তহঁতি যাতে এখন ঘৰলে সেনেকে যা তহঁতক যেতিয়া অত্যাচাৰ কেনেকুৱা লাগিব কি যাদু পইচা মেনেজ কৰিলে যাদু কৰি দিলে বোৱাৰী তেনেকুৱা নহয় দেই নহয় মই আগৰ পৰা পাইছো চা তহঁতি নকৰিবি তেনেকুৱা আমিনো কি কৰিম টকাচোন আমি কি কৰিলো মন থাক তহঁতি যাতে ঘৰলে যদি উলিয়াই দে তহঁতক এনেকে অত্যাচাৰ কৰ কেনেকুৱা লাগিব আমি আকৌ কি হয় অত্যাচাৰ কৈ থ তহঁতি দেখি আছো আমি চকুৱা ঘাট নহয় থটমা পিন্ধিলে মই দেখো নহয় বোৱাৰীনে দেহি ইমান কান্দি ভাঙি পেলা এইজনীয়ে কান্দি এতিয়া হেঙুল মোৰ চোলাতে মুচিলে বুঢ়ীমা যদি ইমান ভাল পায় হেঙুল চেলেকি পেলাব লাগিছিলে আকৌ তেনেকুৱা কথা নকবি দেই নেপায় নেপায় অকমান কমাবিচোন খমবোৰ কমাবি ইমান তহঁতি লেপলেপাই থাক পাই নেপায় লাগি ছোৱালীজনীক ভাগ্য বলত পাইছ বোলে ইমান কাম চাম কয় আৰু তহঁতি অবজেক্টখন নধৰিবি আকৌ তাই ভাত শাক লৈ তই যে বৰ বুঢ়ীমা ফলীয়া হৈছ তই আজিৰ পৰা তেতিয়া তই আহিবি ৰাতিপুৱা আমাৰ ঘৰলে ভাত বনাবলৈ সেইটো বুলি নহয় নেপায় নেপায় তেনেকুৱা কাম নকৰিবি অৰ্ধপতলৈ নাযাবি বুজিছ পঢ়ি শুনি এইবোৰে হলি নি তহঁতি
বিয়ে পাছ কৰি বিয়ে পাছ তহঁতি এইবোৰ জ্ঞান নলিগে তই বিয়ে পাছ কৰিনো কি কৰিলি কচোন তই লোকৰ ঘৰে ঘৰে লগনীয়া কৰিবলৈহে শিকিলি জানো ঐ মই কথা লগাবলৈ অহা নাই দে বুধে থ তেনেকুৱা নহয় তই চাহ পানী জুতি ল'বলৈহে আহ মানুহৰ ঘৰত চাহ পানী অকণ খাওঁ আৰু দায়ে বতো আমাৰ জানোই আমাৰ মাজনীও গা চা বেয়া মোৰ এজনী ছোৱালীজনী লাগে তাকে মিঠাই বুটু পোৱা নাই অ' তই ক'ত পাবি ছোৱালী পেটুলে ছোৱালী পাবি তই নিজনী পাবি হ'ল আৰু তেনে কথা নকবি অ' বোৱাৰীজনী দেহি ইমান কান্দিছে মোৰ বৰ বেয়া লাগিছে পাই বেয়া লাগিছে তাই সেনেকে একদম লেকলেককে নধৰিবি ইমান তহঁত কিন্তু বয়সতকে ডাঙৰ দেই এই লেকলেককে নধৰিবি তই এবছৰ মোতকে হৌ তই এবছৰহে অ' এমাহে কি কয় সেই সৰু কিবা ইমান যে ডাঙৰ মানুহটোক লেকলেকাই থ নাপায় নহয় বয়সত লাগি এদিন দুদিনে হেৰি হওক এই মতা মানুহে কথা লগোৱাটো ভাল নেদেখি নেদেখিতো কথা লগা ঐ নবথা হ'ল নানক আনক মোক খাই যাওঁগে বুজিছে চাহ পানী জুতি লৈ লৈ লগাই 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 ও এতিয়া চিঞৰ বাখৰ শুনিছো যে গম পানী গাত পৰিলে ঠিকানা দিলে লিখ শুনে যাব হা কোনে যাব তোকে ফেচাম বাবা যা তোকে ফেচাম ও দেখিছিলে চিঞৰিছে যা আইও কি হৈছে যা উঠি যা ও ইমান চিঞৰ মানুহজনী অ' ৰামকৃষ্ণ যা মোৰ যাবলৈ বেয়া হয় নহয় ডেকা ল'ৰাটো যা ইঅ' দেহি ছোৱালীজনী এতিয়া গাখীৰ চাহে পৰিলে নে লাল চাহে পৰিলে কোনে জানে হয় ইছাম নাম অ' আহিছানে বাৰু নে নাখাওঁ চাহ তাহ দি মহলে যাওঁগে ফচিমে এইখন ঘৰত ফচিলা মোৰ ডাঙৰ কথা হ'ব গোটেই বদনাম হ'ব অ' বৈ মহলে চাহ নাখাওঁ দেই মই যাওঁ চাহ খাব নোৱাৰো মই এইটো গ'ল নেকি বাৰু গ'লগে চাহ বা গাখীৰ চাহ মই খাই পেলাওঁ ভালে হ'ল দে গ'লগে কিমান তাক চাহ বনাই মানে খুৱাই সি কিন্তু বুদ্ধিকেইটা ভাল শিকালে আজিৰ পৰা সেইকেইটাহে ষ্টাৰ্ট কৰিব লাগিব